নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি কেইটামান বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ ডিছকাছ কৰিবলৈ লৈছোঁ, গতিকে বলক ভিডিঅ'টোলৈ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম, অৰ্থাৎ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গোপীনাথ বৰদলৈ। এতিয়া আহিম পৰৱৰ্তী প্ৰশ্নলৈ। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ফ্ৰম আছাম, অৰ্থাৎ অসমৰ প্ৰথম ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফখৰুদ্দিন আলী আহমেদ। এতিয়া নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ICS অফিচাৰ অফ আছাম, অৰ্থাৎ অসমৰ প্ৰথম ICS অফিচাৰ কোন হয়? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আনন্দৰাম বৰুৱা। এতিয়া আহিম পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ডিৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা, অৰ্থাৎ কোনে শকুন্তলা নামৰ চলচ্চিত্ৰখন পৰিচালনা কৰিছিল? ইয়াত উল্লেখ কৰা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। এতিয়া আমাৰ মাজত নেক্সট প্ৰশ্নটো হৈছে হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা, অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয় ফিল্মখনৰ নাম কি হয়? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইন্দ্ৰমালতী। এতিয়া আহিম পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু ওন প্ৰেচিডেণ্টছ চিলভাৰ মেডেল ফৰ বেষ্ট ফিচাৰ ফিল্ম, অৰ্থাৎ কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰেচিডেণ্ট চিলভাৰ মেডেল বেষ্ট ফিচাৰ ফিল্ম হিচাপে পায়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ৰঙা পুলিচ। পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই জাহ্নু বৰুৱা, অৰ্থাৎ জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম চিনেমাখনৰ নাম কি হয়? ইয়াত অপশ্যন চাৰিটা দিয়া আছে, সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অপৰূপা। নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শ্বিফ্ট ফ্ৰম শ্বিলং টু দিছপুৰ, অৰ্থাৎ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1973। আমাৰ মাজত পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়াৰ, অৰ্থাৎ কেতিয়া অসম সাহিত্য সভা স্থাপিত কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 1917। আমাৰ মাজত নেক্সট প্ৰশ্নটো হৈছে টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ 2021, অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন দলং আছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, 6, অৰ্থাৎ 6খন আছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 6খন দলং আছে। আমাৰ মাজত পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন, অৰ্থাৎ অভিৰুচি স্পৰ্ট ডে কেতিয়া পালন কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি,
ছেপ্টেম্বৰ 3 অৰ্থাৎ 3 ছেপ্টেম্বৰত অভিৰুচি স্পৰ্ট ডে পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে ভোগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য ডেছ এছিয়ান গেমছ অৰ্থাৎ ভোগেশ্বৰ বৰুৱা কিমানজনত এছিয়ান গেমছত মেডেল লাভ কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1966। পৰৱৰ্তী প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আহোম কিংডম ইন আসাম অৰ্থাৎ অসমত আহোমসকলৰ প্ৰথম ৰজা কোন আছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি চাওলুং চুকাফা। আৰু পৰৱৰ্তী প্ৰশ্নটো হৈছে হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আসাম অৰ্থাৎ আহোমসকলৰ অসমত আহোমৰ শেষ ৰজা কোন আছিল। অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি পুৰন্দৰ সিং। অপশ্যন ডি পুৰন্দৰ সিং। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, যাতে কোনো ধৰণৰ নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন পায়গৈ। ধন্যবাদ।